নমস্কাৰ, মই মিনু অন্য এটি মিনি ব্লগৰ সৈতে। প্ৰথমতে মোৰ তৰফৰ পৰা সকলোলৈ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। বিশ্বকৰ্মা পূজা যদিও এবাৰ যিহেতু ঘৰৰ পৰা দূৰত আছে, সেইটো কাৰণে তেনেকৈ একো আয়োজন কৰা নহ'ল। বাৰু যি কি নহওক, সদায় নিচিনাকৈ আজিও ৰাতিপুৱা উঠি প্ৰথমতে পানী এগিলাচ খাই ল'লোঁ। তাৰপিছত 5 মিনিটমান মেডিটেশ্যন কৰিলোঁ। তাৰপিছত অকণমান বোলো পঢ়োঁ। আৰু এইফালে মই ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ব্ৰেকফাষ্টত হৰলিক্স এগিলাচ, অমলেট এটা আৰু লগতে ভিজাই থোৱা বাদাম আৰু বুট আছিলে, সেয়া খালোঁ। তাৰপিছত ৰুম চুম চাফা কৰি এইফালে মই গা পা ধুই পূজা ভাগো কৰি ল'লোঁ। আজি বিশ্বকৰ্মা পূজা যদিও ৰুমটোৰ ভিতৰতে সোমাই থাকিলোঁ গোটেই দিনটো। আৰু এইফালে মই পূজা ভাগ কৰি মেলি ল'লোঁ। তাৰপিছত খানা বনোৱাত লাগি গ'লোঁ। আজি বোলো কলপচলাকে বনাওঁ, যোৱাকালি আনি থোৱা আছিলে। পিছে আজিলৈকে মই কলপচলা বনাই পোৱা নাই, আকৌ বুটৰ লগত বনাই চাওঁ বোলো কেনেকুৱানো লাগে। খাই কিন্তু ভালে লাগিল আকৌ দেই। আৰু এইফালে সন্ধিয়া এপাক ওলাই গৈছিলোঁ, বজাৰ অকণমান কৰিবলগীয়া আছিল মোৰ। আৰু এইফালে আণ্টিহঁতে মোক সন্ধিয়া প্ৰসাদ দিলেহি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহোঁ, বাই।